হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। মই আপোনালোকক ডেইলি এটা নতুন ভিডিঅ' দিম, এজোপা গছৰ লগত চিনাকি কৰি দিম। তাৰ বাবে মই এক বিশেষ ভিডিঅ'ৰ এটা ছিৰিজ আগবঢ়াম আপোনালোকক। আজিৰ ভিডিঅ'টোত আছে এজোপা বিশেষ গছ, বহুতে হয়তো দেখি চিনি পাইছে। আপোনালোকক গছবিলাক চিনাকি কৰি দিয়াটোৱে মোৰ উদ্দেশ্য। এই গছজোপাই হৈছে তিতাফুল। তিতাফুল গছজোপা এনেকুৱা হয়, আপোনালোকে চাওক। এই তিতাফুল গছজোপা বহুত ঔষধি গুণ আছে। যদি আপোনাৰ পেলু হৈছে, এই তিতাফুল যদি আপুনি খাই দিয়ে ভাজি কৰি, তেতিয়াও আপোনাৰ পেলু অতি সোনকালে ভাল হ'ব। সৰু ল'ৰা ছোৱালীৰ যদি পেলু হয়, তেওঁলোককো খুৱাব পাৰে। আপোনালোকে দৰৱ কিনি টেবলেট খোৱাতকৈ ই বেছি ভাল হয়। ইয়াৰ উপৰিও যদি গাত কিবা খজুৱতি হৈছে, তেতিয়া তিতাফুলৰ পাতবিলাক, কুঁহি পাতবিলাক আনি পেলাই আপোনালোকে যদি গাত তাক সিজাই পেলাই গা ধুৱে, তেতিয়াও ছালৰ ৰোগ অতি সোনকালে ভাল হয়। খৰ খজুৱতিত যদি আপোনাৰ খৰ হোৱা জেগা টুকুৰাত তিতাফুলৰ পাতবিলাক মোহাৰি, ফুল অলপ মোহাৰি যদি লগাই দিয়ে, তেতিয়াও আপোনাৰ অতি সোনকালে খজুৱতি ভাল হয়। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে এই গছজোপাৰ বিষয়ে গম পালে আৰু ভিডিঅ'টো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি গছজোপা চিনাকি কৰি আপুনি সংৰক্ষণ কৰক। অতি ভাল গছ। আজিলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। ধন্যবাদ।